দেখিছে পুৰা মাছ ভাগি গ'ল। আজিৰ পিছততো অলপ হ'লেও ভালকৈ দেখুৱাব পাৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া সোনকালে যাওঁ আমি। মাষ্টাৰ মেক্স টিভি আৰু দেখিছে পুৰা মাছ ভাগি গ'ল, কাৰণ কালি চাপৰ্ট কৰোঁতে মেলোতে বহুত চিৰিবলগীয়া হৈছে। আৰু পিছত থ্ৰিলৈ আপোনালোকক চাবলৈ চাইছোঁ, লগতে আজিৰ পিছততো অলপ হ'লেও ভালকৈ দেখুৱাব পাৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিহেতু আজি আমাৰ ক্লাবৰ আমাৰ ডিষ্ট্ৰিক্টৰ বেলেগ ষ্টুডেণ্টখিনি খেল আছে, গতিকে সেইখিনিও পাৰিলে দেখুৱাই যাওঁ আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এতিয়া সোনকালে যাওঁ আমি। মই ওলাই মেলি ৰেডি হ'লোঁ, আপোনালোকে দেখিছে। এতিয়া যাবলৈ লৈছোঁ আৰু চাই থাকক। তো গাইজ এতিয়া ওলাই আহিলোঁ আৰু ভাল দেখিছে গণেশ বাবাৰ মূৰ্তি, আৰু ইয়াত সেৱা কৰি লৈছোঁ যাতে দিনটো ভালে কুশলে যায়। আৰু লগতে আমি ইমান দিনে ক'ত আছিলোঁ সেইটো আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ, ওলাই গৈ পেলাই বাহিৰলৈ। আৰু বৰ্তমান ভিডিঅ'কেইটাত মই ভইচ অভাৰ দি আছোঁ, আৰু এপিছ'ডকেইটা অকণমান লাহে লাহে আহিছে দেৰি দেৰিকৈ, গতিকে চাই থাকিব। আৰু আমি ইমান দিনে ইয়াতে আছিলোঁ। এইটো হৈছে এটা বিবাহ ভৱন, আৰু বিবাহ ভৱনটোৰ নাম হৈছে মহেশ্বৰী বিবাহ ভৱন। আৰু এতিয়া আমি যাওঁ কোনোবা টমটম এখন লৈ পেলাই। তাৰ আগতে কি খাওঁ মানে কিবা কিবি খাই লওঁ, ব্ৰেকফাষ্ট যিহেতু কৰাই নাই। আৰু ইয়াত কি কি পাওঁ সুধি লওঁ। আৰু সেইখন দোকানত একো নাপালোঁ, সেইবাবে মই এতিয়া ওলাই আহিছোঁ খেলৰ জেগালৈকে। আৰু তাতে যদি পাওঁ তাৰ ওচৰতে কিবা কিবি খাই ল'ম ব্ৰেকফাষ্ট কৰিবলৈ, ৰুটি চুটি জাতীয়। আৰু চাই থাকিব। আৰু এতিয়া আমি পাই গ'লোহি খেলৰ জেগা। দেখিছে HPB গাৰ্লছ কলেজ, মানে হেমপ্ৰভা গাৰ্লছ কলেজ। আৰু ইয়াতে খেলখন হৈছে ইনডোৰ ষ্টেডিয়াম এটাত, যিহেতু মই আগৰ ব্লগকেইটা ভালকৈ দেখুৱাব নোৱাৰিলোৱে। তো এইটো ব্লগত মই ভালকৈ দেখুৱাম আপোনালোকক ক'ত হৈছে খেল আৰু কেনেকুৱা কি কথা। তো এতিয়া সোনকালে ভিতৰলৈ গৈলোঁ, তাৰপিছত ওচৰৰ পৰা দেখুৱাই আছোঁ, যিহেতু বতৰটো বহুত বেয়া আৰু পূৰা বৰষুণে দি আছে গোটেই দিনটো। আৰু চাই থাকক আৰু ভিডিঅ'টো। বাকী এতিয়া ভিতৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। আৰু এতিয়া সোনকালে গৈ পেলাই আমি ইনডোৰ ষ্টেডিয়ামটোৰ ভিতৰত সোমাবগৈ লাগে, কাৰণ গম পাইছে বৰষুণ দি আছে পূৰা। আৰু এইটো দেখিছে ইনডোৰ ষ্টেডিয়াম লিখা আছে HPB গাৰ্লছ কলেজৰ। আৰু এতিয়া প্ৰথমতে গেলেৰীলৈ গৈ পেলাই আপোনালোকক দেখুৱাওঁ ওপৰৰ পৰা। আৰু এতিয়া জাগে তাকে ভিতৰলৈ সোমাবলৈ দিয়া নাই, আমাকো অলপ দেৰিকৈ এণ্ট্ৰি কৰিব দিব, কিন্তু যেতিয়া টিমটো নিম তেতিয়া দিব। আমাৰ বহুত মানুহ আহিবলৈ আছে আৰু ইয়ালৈ। আৰু চাৰিকগৈ আহিছে খেল পতা জেগা, যিটো আপোনালোকে আগৰ ব্লগত ভালকৈ দেখিছিলেই, ভালকৈ নহ'লেও অলপ দেখিছিলে। আৰু এতিয়া আমি গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবলৈ, আৰু ওচৰত ক'ত দোকান পাওঁ চাওঁ। আৰু এতিয়া দেখিছে টমটম এখনলৈ ৱেইট কৰি আছোঁ, বৰষুণ যিহেতু দিয়ে আছে সেইবাবে। আৰু এতিয়া টমটমত উঠি আহি গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ। লগতে এইফালে দেখিছে HPB গাৰ্লছ কলেজৰ ইফালৰ গেটখনেদি আমি এতিয়া পিছফালৰ গেটখনেদি ওলাম। আৰু ইয়াতে প্ৰগ্ৰেম চগ্ৰেম পাতে চাগে দেখিছে। আৰু এতিয়া সোনকালে গৈ পেলাই ব্ৰেকফাষ্ট কৰি লওঁগৈ। আৰু এইখন হৈছে HPB গাৰ্লছ কলেজৰ পিছফালৰ গেটখন। এতিয়া আগত দোকান কেইখনমান পাইছোঁ, তাতে কি খাওঁ কিনিখন চাই লওঁ। আৰু এইখন এখন দেখিছে দোকান পাই গ'লোঁ, ইয়াতে ৰুটি ঘুগুনি খাই লওঁ সোনকালে আৰু খেলৰ জেগাত যাওঁ। আৰু দেখিছে পুনৰ একে জেগাই পালোঁহি আহি পেলাই। আৰু এতিয়া সোনকালে ইনডোৰ ষ্টেডিয়ামটোৰ ভিতৰলৈ যাওঁ। আৰু কাৰ খেলবোৰ কি কথা সেইবোৰ বাৰু চব দেখুৱালে ভিডিঅ'টো বহুত লং হৈ যাব, সেইবাবে চব নেদেখুৱাওঁ। যিখিনি বাৰু মই আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া সোনকালে আমি ভিতৰলৈ গৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ।
আৰু এটা খেলৰ জেগাত আহি গলো পুনৰ এতিয়া বৰ্তমান গেলেৰীতে আছো আৰু এইফালে টাউনো হৈ আছে দেখিছে মানে কালি যিখিনি বাকি থাকিলে সেইখিনি হৈ আছে আৰু এতিয়া তললৈ নামি আহিলো মানে খেল পতা জেগালে আৰু ইয়াতে আপোনালোকক অকমান এনেকৈ দেখুৱাই থাকো আৰু এইফালে দেখিছে খেল হৈ আছে এনেকৈ আৰু মই 360 ভিউ এটাকে দি দিওঁ বুলি ভাবিলো আৰু আপোনালোকে এনেকৈ ক্লিপ কেইটামান পাই থাকিব কাৰণ সবটো দেখুৱাই থাকিব নোৱাৰিম আৰু টাইম লেপত ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু মই তাৰ বাবে সুবিধা নাপালোঁ আৰু এইবোৰ দেখিছে উচু খেল এনেকৈ হয় আৰু এতিয়া আমি ইয়াতে ৱেইট কৰি আছোঁ আমাৰ টিমৰ কাৰোবাৰ খেল পৰালৈকে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বাকী বেছি দীঘল নহয় বাৰু এইটো 7-10 মিনিটমান হ'ব চাগে আৰু এতিয়া অকণমান আপোনালোকক বাহিৰৰ দৃশ্য দেখুৱাই দিম বুলি ভাবিছোঁ আৰু বাহিৰলৈ গৈ পেলাই কিমাননো ভিতৰতে সোমাই থাকিম বাকী আপোনালোকে বাৰু ভিডিঅ'বোৰ সৰু সৰুকৈ পাইছে কিন্তু ভিতৰত বহুতেই সোমাই থাকিবলগীয়া হৈছে আৰু দেখিছে বৰষুণ এতিয়াও দিয়ে আছে চাই থাকক আৰু বাকী এতিয়া অকণমান ওলাই যাওঁ লাহে লাহে বৰষুণটো বাৰু কমিছে কিন্তু হ'লেও বতৰটো এনেকুৱাই হৈ আছে আৰু এইফালে দেখিছে টাউলো গ্ৰুপ ডেমনষ্ট্ৰেশ্যন হৈ আছে আৰু অলপ ক্লিপ এটা দেখুৱাই দিম বুলি ভাবিলোঁ সৰু চাই বাকী এয়াই খেলৰ চাই থাকক আৰু আৰু এতিয়া আমি লাঞ্চ কৰিবলৈ আহিছোঁ তাতো বাৰু খাবলৈ দিছে কিন্তু ইয়াত বহুত মানুহ দেখিছে ভিৰ সেইবাবে আমি ক'ৰবাত ৰেষ্টুৰেণ্ট বা হোটেলতে খাবলৈ খোৱাৰ ব্যৱস্থা এটা কৰিছোঁ আৰু এইফালে দেখিছে এখন পাইছোঁ কিন্তু সেইখন বন্ধ গতিকে আৰু এখন আছে আমি তালৈকে গৈছোঁ আপোনালোকে আগৰ ভ্লগটোত যিখন দেখিছিলে আমি তালৈকে গৈছোঁ খাবলৈ আৰু চাই থাকক ইয়াত দেখিছে পালোহি ইয়াত আৰু এতিয়া ইয়াতে পোলাও চোলাও কিবা খাই লওঁ আৰু এতিয়া মই অৰ্ডাৰ দিলোঁ চাওমিন আৰু এতিয়া খাই পেলাই আপোনাৰ আকৌ খেলৰ জেগালৈ আহি আছোঁ আৰু এইফালে দেখিছে ইকুইপমেণ্টছখিনি লৈ আনিছোঁ মানে যিখিনি প্ৰডাক্টৰ থাকে কাৰণ আৰু কাৰোবাৰ খেল পৰিলে দিগদাৰ হ'ব গতিকে লৈ আনিছোঁ মই টমটমতে এতিয়া আহি আছোঁ আৰু এই SPB গাৰ্লছ কলেজতে অলপ এটা পুখুৰী আছে ডাঙৰ চাই আৰু দেখিছে কিমান ধুনীয়া লোকেশ্যনটো আৰু এতিয়া আপোনালোকক তাতে অলপ দেখুৱাওঁ গৈ পেলাই মানে কেনেকুৱা কি কথা বাকী ইয়াত দেখিছে বোকা চোকা হৈ আছে বাৰু যিহেতু বৰষুণ ৰেগুলাৰ মানে দিয়ে আছে সঘনাই আৰু এইটো হৈছে এইটো পুখুৰী দেখিছে এই পুখুৰীটো আৰু ইয়াৰ কাষতে বেঞ্চ চেঞ্চো পাৰি থোৱা আছে তাতে আমি বহিম আৰু এতিয়া আকৌ খেলৰ ভিতৰলৈ আহি গ'লোঁ আৰু এইফালে ইয়াত মেডেল ডিষ্ট্ৰিবিউশ্যন হ'ব এতিয়া প্ৰাইজ দিব ইয়াতে তো এতিয়া মই পাওঁ নে নাপাওঁ চাওঁ আপোনালোকে চাই থাকক আৰু গাইজ দেখিছে মই ব্ৰঞ্জ মেডেল পালোঁ আৰু কিহৰ কাৰণে মই ব্ৰঞ্জ মেডেল পালোঁ সেইটো আপোনালোকে নিশ্চয় ইয়াৰ আগৰ এপিছ'ডটোত আপোনালোকে দেখিলে আৰু এইখন চাৰ্টিফিকেট আৰু লগতে এতিয়া এনেকৈ আছোঁ আৰু বাকী আন্ধাৰ হৈছেগৈ লাহে লাহে আৰু এইফালে দেখিছে বেনাৰ চেনাৰ লাগি আছে আৰু খেলখন বাৰু আজি শেষ নহয় কাইলৈ শেষ হ'ব আৰু এটা এপিছ'ড আহিব আপোনালোকে এপিছ'ড 4 আৰু ইয়াতে দেখিছে বহি আছোঁ আৰু আমনিও লাগিছে বাকী চাই থাকক আৰু বেছি ইমান নাই ভিডিঅ'টোত আৰু আজিৰ দিনটো খেল ইয়াতে শেষ হ'ল এতিয়া আমি খেলৰ জেগাৰ পৰা আহি আছোঁ আৰু আহোঁতে অলপমান ফূৰ্তি কৰিছিলোঁ টমটমত আহি থাকোঁতে তো তাৰে ক্লিপ দুটামান আছে আপোনালোকে চাই থাকক
এনেকৈ ফূৰ্তি কৰি মেলি আহি এতিয়া কেম্পত পালোহি আৰু ইয়াতে এতিয়া আমি খানা খাই আছোঁ দেখিছে আৰু বাকী ভিডিঅ' ইমান কৰা নাছিলোঁ বাৰু আৰু গাইছ এতিয়া আপোনালোকক ভালকৈ মেডেল আৰু চাৰ্টিফিকেটখন ভালকৈ দেখুৱাই দিওঁ বুলি ভাবিছোঁ আৰু এইফালে দিছে মাষ্টাৰ আৰ্টছংকৰ লিখা আছে আৰু ইয়াত যোৰহাট লিখা আছে আৰু বাকী ক'ত কি হৈছে মানে ক'ত পাৰিছে কেনেকৈ সেইবোৰ চব লিখা আছে আৰু এইটো হৈছে মোৰ ইভেণ্টটো লগতে ব্ৰঞ্জ মেডেল বাৰু আৰু মোৰ মুঠ পইণ্ট হৈছে 7.10 দেখিলে আৰু বাকী এইখন চাৰ্টিফিকেট বাৰু ফটো লাগি ষ্টাম্প লাগিবলৈ আছে আৰু এইটো হৈছে মেডেলটো আৰু ইয়াতো দেখিছে চব প্ৰিণ্টেড কৰা আছে তো এইটো আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো গাইছ এইটো আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নেটৱৰ্কৰ অসুবিধা হোৱাৰ কাৰণে মই মানে এপিছ'ডকেইটা অকণমান দেৰিকৈ দিবলগীয়া হৈছে আৰু এতিয়া বাৰু আমি সিদিনা ঘৰ পালোহি গতিকে এপিছ'ডকেইটা আপোনালোকে ভালকৈ চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই আৰু নেক্সট এপিছ'ড আৰু এটা আছে সেইটো আপোনালোকে চাবলৈ নাপাহৰিব মানে মই আপোনালোকক দিম আপোনালোকৰ কাৰণে আগবঢ়াম তো আজিলৈ বাই বাই